নমস্কাৰ, আজি মই আপোনালোকৰ বাবে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ইনফৰমেশ্যনটো দিয়াৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে স্ক্ৰীনত দেখা পাইছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, চমুকৈ ASRLM, সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আদিৰ দৰে সংস্থাবোৰে চৰকাৰৰ অগ্ৰাধিকাৰ প্ৰাপ্ত খণ্ডৰ কাম-কাজ সম্পাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সংস্থাসমূহৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হোৱা কৰ্মচাৰীসকললৈ এককালীন সাহায্য হিচাপে আগবঢ়োৱা ধনৰ পৰিমাণ ৫ লাখ টকাৰ পৰা ৭.৫ লাখ টকালৈ বৃদ্ধিৰ বাবে প্ৰস্তাৱ জনোৱা হৈছে। আপোনালোকে গম পায় যে যিসকল ধৰক কণ্ট্ৰেকচুৱেল ভাৱে চাকৰি কৰি আছে, ASRLM বা সৰ্বশিক্ষা বা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান এই মিছনবোৰৰ আণ্ডাৰত, তেওঁলোকৰ যদি কোনোবা কৰ্মচাৰী মৃত্যু হয়, তেতিয়াহ'লে তেওঁলোকক আগতে ৫ লাখ টকা তেওঁলোকৰ পৰিয়ালক দিয়া হৈছিলে। সেই ৫ লাখ টকা এতিয়া বৃদ্ধি কৰি ৮.৫ লাখ টকালৈ কৰি দিয়া হৈছে। ত' এয়া নিশ্চয়কৈ এক বহুত ভাল খবৰ কণ্ট্ৰেকচুৱেল কৰ্মচাৰীসকলৰ বাবে। ত' এইখিনি আছিলে আজিৰ ইনফৰমেশ্যন। লগ পাম আন এটি ভিডিঅ'লৈ, তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।